তোমাক দেখোন মেক্সি পিন্ধিলেও ভাল লাগে এটা কথা সুধো তোমাক কুৱেশ্যন কৰে না তোমাৰ হাজবেণ্ডে চাকৰি কৰে কিহত টেনচন অৰ্ডাৰ দিয়া বুলি কলো কৈছে গিৰিৰে চাকৰি কৰে দে আৰু বেছিকে দুটা অৰ্ডাৰ দি এটা ৰিয়েল ফেক্ট কওঁ আমি মানে কি চাকৰি কৰিলে তাৰমানে কি আম্বানী নেকি আম্বানী বুলি ভাবে কিবা এটা ক্ষেত্ৰত যদি কোনোবা এটা লগৰে হওক তাই মানে পইচা সুধিব আছলাম অলপ পইচা লাগিছিল অনলাইন মাত দিব পাৰিবি না যেতিয়া থাকে তেতিয়া দেও যেতিয়া নাই নহ'লে মই কৰপা দিম নাই বুলি কওঁ তই চাকৰি কৰা চলি তোৰ যদি নাই বুলি কওঁ হ'ব দে তহঁতৰ নিচিনা চলি যদি চাকৰি কৰিলি যদি বেছি টান হৈছে দে হ'ব দে চাকৰি কৰিলে কি তাৰমানে মই মুকেশ আম্বানী হৈ গ'লো তোমাক চবে পইচা থাকা বুলি ভাবে এইটো কথা মই বুজি নাপাওঁ চাকৰি কৰিলে আমাৰ মামা ঘণ্টাত পইচা নেদে মাহৰ মূৰত দিব ক'ৰবাত 30-40 হাজাৰ টকা সিমান মান সেইখিনি পইচাত কি হয় গাইছ আজিৰ যুগত যিয়ে বস্তুৰ দাম এফালে অমুক কৰিব লাগে তমুক কৰিব লাগে তাৰে মাজত চাৰিটাই পইচা বোলে নেদলিও হৰি প্ৰব্লেম নেদলি কি কয় জানা চাকৰি কৰা পইচা নাই আৰে আমি চাকৰি কৰা হয় আৰু এই গুৱাহাটীত পাণ দোকান দি দিনত 4-5 হাজাৰ টকা ইনকাম কৰি আছে যেতিয়া ছোৱালী এটা বিয়া দিব লাগিব চাকৰি কৰাই লাগে খালি চাকৰি কৰা এফালে ফ'ৰ্থ গ্ৰেডে হওক চাকৰি কৰিলেই যে ছোৱালী বিয়া দিব লাগিব সেইটো কথা নহয় ক্ষেত্ৰত দেখছি আপোনাৰ লগত টকা পইচা চাই বিয়া দিলি কেনেকুৱা অত্যাচাৰ কৰে নাৰী নিৰ্যাতন কৰে তো চাকৰিটো মেটাৰ নকৰে ছোৱালীটোৰ সুখ দুখ সেইগিলা কথা বিচাৰ কৰবি চাকৰিটো নহয় চাকৰিটো নোখোৱা আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰ গাইছ